रातों रात करोड़पति हो गए हम। रातों रात करोड़पति? हाँ, कैसे? 25 दिन में करोड़पति। सो 25 দিনত পইচা ডাবল কেনেকৈ কৰে। সো এতিয়া আপোনাৰ ৰাতিপুৱা বাজিলে 12:30, এইফালে 12:30 বাজিলে টিভি লাগি আছিল। তাৰপিছত এতিয়া ব্ৰাছ কৰোঁ, ব্ৰাছ কৰি পেলাই লগ পাই আছোঁ। Hey guys, welcome back to my YouTube channel. ভাত পানী খাই মেলি ব্ৰাছ কৰি এনেই অলপ এটা ভিডিঅ' বনাওঁ বুলি ভাবিলোঁ। মানে ঘৰত কোন নাই, তো মানে ভিডিঅ' এটা চাই আছিলোঁ ইউটিউবত। ভিডিঅ'টো চাই থাকোঁতে চালোঁ মিষ্টাৰ ৰেণ্ডম বুলি নামৰ ল'ৰা এজন মানে ইউটিউবত ভিডিঅ' বনায়। চ' আপোনালোকক বস্তুটো কৈ দিওঁ। আৰু চ' 25 দিনত পইচা ডাবল কেনেকৈ কৰে। চ' এতিয়া আপোনালোকক কৈ আছোঁ, তো চাই থাকক। 25 दिन में पैसा डबल। 25 दिन में पैसा डबल? नील गगन को उड़ कर चढ़ कर श्वेत पवन को उड़ कर चढ़ कर श्वेत पवन को चले नील गगन को। পুৰা ঠাণ্ডা, একদম পুৰা ঠাণ্ডা বতৰ, বৰষুণ দি একদম পুৰা ঠাণ্ডা লগাই দিছে। তো টপিকত আহোঁ, 25 দিনত পইচা ডাবল কেনেকৈ কৰে। তাৰ ল'ৰা এজন মিষ্টাৰ ৰেণ্ডম ইউটিউব চেনেল আছে, আপোনালোকে চাব পাৰে তাতে। চ' সি বেছি দিন হোৱা নাই ইউটিউব চেনেল খোলা। সি মানে ইউটিউবাৰ আছে যোনে যোনে গেম খেলে, মানে সিহঁতক মানে ছুপাৰ চাট দিয়ে, মানে পূৰা 1000, 2000, 3000, 10,000 ট্ৰিকাৰ্ড ইনচান, সিহঁতৰ মিটপাত, তেনেকুৱা ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাককো বহুত পইচা দিছিল ছুপাৰ চাটৰ 10,000, 20,000, 30,000। আৰু সৰু সৰু ইউটিউবাৰবিলাককো যোনবিলাক মানে লাইভ ষ্ট্ৰীম কৰে সিহঁতকো দিছিল ছুপাৰ চাটত। আৰু যেতিয়া মানে পূৰা এটেনশ্যন পালে ইউটিউবাৰবিলাকৰ পৰা, একদম পূৰা আমাৰ নিচিনা মানুহবিলাক, কমন পিপলবিলাকে যোনবিলাক ইউটিউব মানে পূৰা লাইভ ষ্ট্ৰীম চাই থাকে, সিহঁতে মানে মোৰ তাৰ চেনেলত গৈ পূৰা ছাবস্ক্ৰাইব কৰিলে। ছাবস্ক্ৰাইব কৰাৰ পিছত তাৰপিছত ডনেটিং 1 লাখ ৰুপিজ বুলি এটা তাৰ চেনেলত ভিডিঅ' এটা আপলোড কৰিলে। চ' তাৰ ভিডিঅ'টোত 10 লাখতকৈও বহুত ভিউজ আহিল আৰু তাৰ চেনেলো গ্ৰ' হৈ গ'ল। এতিয়া চাগে আই থিংক 4 lakhs আপ ছাবস্ক্ৰাইবাৰ হ'ল। তেনে মিষ্টাৰ ৰেণ্ডমে যাক পইচা দিছিলে, মই কেইটামান ক্লিপ দেখাই দিওঁ, সিহঁতৰ ৰিয়েকশ্যন চাওক। সিহঁতৰ কেইটামান ক্লিপ দেখুৱাই দিওঁ আপোনালোকক। ओ भाई साहब व्हाट मिस्टर रैंडम 10,000 ऊपर चैट। ए भाई, ओ माय गॉड, ओ भाई मारो मुझे। ओ माय गॉड, ओ भाई क्या हुआ? क्या भाई? People are saying like मिस्टर रैंडम 1 मिनट। চ' আপোনালোকে ক্লিপকেইটা চালে, মই দেখাই দিয়া ক্লিপকেইটা। চ' এতিয়া আপোনালোকে ভাবক 400K প্লাছ ছাবস্ক্ৰাইবাৰ আৰু এটা ভিডিঅ'তে 10 লাখ আপ, আই থিংক 10 লাখ আপ ভিউজ আহি গ'ল। আৰু ইউটিউব তাৰ পৰাতো ইনকাম হয়েই, আৰু ছাবস্ক্ৰাইবাৰ ইমান আছে, 4 lakhs আপ ছাবস্ক্ৰাইবাৰ আছে। তাতে লগতে ভিডিঅ'ও দিলে, ভিডিঅ'ত আপোনাৰ 10 লাখ আপ ভিউজ। চ' 1 লাখ টকাকৈ, 1 লাখ টকাতকৈতো বেছি ইনকাম হৈ গ'ল তাৰ। চ' 25 দিনে পইচা ডাবল। 25 দিনত ক'ত মানে আপোনালোকৰ 2-3 সপ্তাহতে তাৰ মানে পইচা ডাবল হৈ গ'ল। চ' 25 দিনৰ পইচা ডাবলৰ চেমটো মই অলপ কৈ দিলোঁ। এতিয়া মিষ্টাৰ ৰেণ্ডমে নিজৰ চেনেলটো মনিটাইজ কৰি থৈছে আৰু কৰিবই। আৰু 4 lakhs আপ ছাবস্ক্ৰাইবাৰ আৰু ভিউজো আছে। চ' যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰি দিব। চ' লগ পাম নেক্সট ব্লগত।